প্ৰমোদ বড়ো এনেকুৱা কৈছিল আমি এতিয়া 2020 যেনেকুৱা কৈছিল আমি সৰকাৰ যদি গঠন কৰিব পাৰিলে আমি শান্তি চুক্তি লৈ আহিম বা শান্তি চুক্তি হ'ব বুলি এনেকুৱা কৈছিল আজিলৈকে আমাৰ গাঁৱত এনেকুৱা আমিতো ফৰেষ্ট ভিলেজ এতিয়া আছে ফৰেষ্ট ভিলেজত এনেকুৱা হেৰি কি বুলি কয় মোৰ নাম মিথুন মুৰ্মু আজি মই ইউপিপিএলৰ পৰা বিপিএফত আহাটো আমাৰ গাঁৱত অলপ কিবা কাম আছিল ৰাস্তা কামটো আছিল এইটো কাম কৰিব পৰা নাই আগত কৈছিলে আমি ৰাস্তা কামটো কৰি দিম মাজতে কৰিম বুলি কৈছিল কৰা নাই তাৰ কাৰণে আমি এতিয়া এফালে চাইছো আমি বিপিএফৰ পৰা প্ৰাইমাৰীৰ পৰা বা কেন্দ্ৰীয়ৰ পৰা আলোচনা কৰিছো আমাৰ ৰাস্তাটো জিতাৰ লগে আমাৰ ৰাস্তাটো বনাই দিব কাৰণে আলোচনা কৰা হৈছে তাৰ কাৰণে আমি ইউপিপিএলত জইন লৈছিল তাৰ পিছত আকৌ আমি বিপিএফত জইন কৰা হৈছে আপোনাৰ কি কৈ প্লাই লৈ গৈছিল ইউপিপিএলত লৈ যোৱাটো ৰাস্তাটো বনাই দিব বুলি কৈছিল তাৰ পিছত একফালেটো বনাইছে মাথাৰটো বনাইছে আৰু মেন আমাৰ গাঁৱৰ ওচৰতো বনাব লাগিছিল এটো বনা নাই তাৰ কাৰণে মই ভাবিছো এটো এতিয়া নবনাব তাৰ পিছত মই ভাবিছো নবনাব তাৰ কাৰণে আমি ভাবিছো বিপিএফৰ জইনটো লম প্ৰমোদ বড়ো এনেকুৱা কৈছিল আমি এতিয়া 2020 যেনেকুৱা কৈছিল আমি সৰকাৰ যদি গঠন কৰিব পাৰিলে আমি শান্তি চুক্তি লৈ আহিম বা শান্তি চুক্তি হ'ব বুলি এনেকুৱা কৈছিল আজিলৈকে আমাৰ গাঁৱত এনেকুৱা আমিতো ফৰেষ্ট ভিলেজ এতিয়া আছে ফৰেষ্ট ভিলেজত এনেকুৱা হেৰি কি বুলি কয় মাটিৰ কাটো দিব কৈছিল পাটা এটো দিব পৰা নাই আজিলৈকে আমাৰ ইয়াত তাৰ কাৰণে আমি এতিয়াতো 4 বছৰ 4.5 বছৰ সরকার কৰিলে মাজতে আমাৰ ইয়াত মাটিৰ পাটা দিম বুলি কৈছিলে আজিলৈকে এটো খবৰে নাই তাৰ কাৰণে আমি প্ৰমোদ বড়োৰ আজি তাৰ যোগদানটো এৰি দিলো দিছিলে আগত কতবা দিছে কিন্তু আমাৰ ইয়াত দিয়া নাই এনে এফলে কোৱা লাভ নাই আমাৰ ইয়াত দিয়া নাই ডেভেলপ বুলি কোৱা গলে আমাৰ এই খালাসী রোড বনাইছে 2019ত এটো 2019ত যেনে বনাইলে 5 বছৰ পিছত ৰিফাৰিং কৰা 5 বছৰ তো পাৰ হল এতিয়ালৈকে ৰিফাৰিং কৰা নাই এটো ডেভেলপমেন্ট কত আমি ডেভেলপমেন্ট মেন বুলি ক'বলৈ যাওঁ আজিলৈকে ৰিফাৰিং টাইমটো শেষ হল সিজফায়াৰ হল এক্সপায়াৰ হল তাৰ কাৰণে ডেভেলপমেন্টটো আমাৰ ইয়াত কৰিব পৰা নাই